নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন মিনি ভ্লগলৈ। আৰু এই পৰিৱেশটো চাওকচোন, ইমান এটা ধুনীয়া পৰিৱেশ। আচলতে আজি যিহেতু দেওবাৰ, গতিকে আমি আজি আহিছোঁ আমাৰ ঘৰৰ পৰা অলপমান দূৰত থকা বৰাদাৰ ঘৰলৈ। বৰাদা মানে আমাৰ অফিচৰে হয় আৰু তেওঁ বহুদিনৰ পৰা মাতি আছিলে আজি এদিন আহিবা। গতিকে আজি আমি গোটেইকেইজনীয়ে সময় সুবিধা মিলাই গোটেইকেইজনী আহি গ'লোঁ আৰু ময়ো পাইছোঁহি, লগতে এয়া আমাৰ বনানী আৰু ঋষিতা বা একেটা সময়তে ধুনীয়াকৈ পাই গৈছোঁহি তিনিজনী। আৰু আমাৰ লগত অহাৰ কথা আছিলে নুৰবা, আৰু নুৰবাক আমি মিছ কৰিছোঁ দেই নহাৰ কাৰণে। তাৰপাছতে আমাক দিলে চাহ, আহিয়ে আৰু লগালগ চাহ খাই দিছোঁ। আৰু ঋষিতা বা এয়া খাইছে চাহ, আৰু এয়া আমাৰ বৰাদাক এবাৰ উলিয়াই দিছোঁ। বৰাদাই যিহেতু লাজ কৰে, তথাপিতো আৰু মোৰ মিনি ব্লগত চব ওলাব লাগিব এবাৰ। তাৰপাছতে মই বোলো ব'লা বৰাদাহঁতৰ পাছফালে যাওঁ, যিহেতু পাছফালৰ পৰিৱেশটো বৰাদাহঁতৰ বৰ ধুনীয়া। তেওঁ অফিচৰ কামো টাইমমতে কৰাৰ দৰে ঘৰতো মানে ইমান কেনেকৈ সময় পায় নাজানো, ইমান ধুনীয়াকৈ চাৰিওকাষটো ইমান ধুনীয়াকৈ থয়, ইমান চাফ চিকুণ। আৰু এয়া চাওকচোন, পাছফালে আহি পেলাই পৰিৱেশটো দেখিয়ে মনটো কিবা এটা ভাল লাগি যায়। ধুনীয়াকৈ পুখুৰী ছাইডত তামোল গছ, পাণ গছ, ভাল লাগে কিবা এটা এনেকুৱা পৰিৱেশ। আৰু ঘৰত থাকিলে আৰুনো কি লাগে, নহয় জানো? কেতিয়াবা মন বেয়া লাগিলেও এইটো পুখুৰীত এটা বৰশী বায়ে মনটো ভাল লাগি যায় চাগে। তাৰপাছতে আহি মেলি ঋষিতা বাই তাঁতৰ শাল হেনো ওচৰৰ পৰা দেখা নাই, সেইকাৰণে ভালদৰে চাই লৈছে। আৰু পাছফালৰ পৰিৱেশ চাই হোৱাৰ পাছত আমি আহিলোঁ আগফালে। মই যিহেতু আগতে আহিছোঁৱেই, গতিকে মই আৰু গাইড কৰি থকাৰ দৰে ইফালৰ পৰা সিফালে ঘূৰাই ফুৰাইছোঁ। তাৰপাছতে এই ফুলগছজোপা চাওকচোন, ইমান মজা লাগে ফুলটো। নামটো কি আছিলে পাহৰিছোঁ, কোনোবা মনত আছে যদি কোনোবাই জানে যদি কৈ দিব দেই কমেণ্ট কৰি। এইফালে আমি বাহিৰত ফটো চটো তুলি থাকোঁতে বৰাদাহঁতে বোলে আহা খাবৰ হ'ল। আৰু এয়া লোকেল চিকেন, মাছৰ জোল, লগতে শুকান চব্জি, পাপৰ আৰু এই পালেঙৰ চাটনিটো ইমান যে টেষ্টি হৈছিলে। পালেঙৰ চাটনিটো কি ক'ম আৰু। মুঠতে আজি দেওবাৰৰ দিনটো বৰাদাৰ ঘৰত আমি পেট ভৰাই ধুনীয়াকৈ এসাঁজ খালোঁ। ভাল লাগিলে খানাটো খাই। ইমানেই বৰাদাই চিকেন দিলে মানে গোটেই উইকটোলৈ চিকেন খাই ল'লোঁ আৰু। ভাল লাগিলে ন? ভালেই, টেষ্টি। নেক্সট তোমালোকৰ খালি দেই। আৰু এইফালে আমাৰ বৰাদাৰ ছোৱালী অনুস্মিতা, তাই মোৰ লগৰে হয়। যিহেতু তাই ভিডিঅ' তোলাবলৈ লাজ কৰে, তথাপিতো মই ফটো দি হ'লেও তোমাক মোৰ মিনি ব্লগত উলিয়ামেই। তাৰপাছতে খাই মেলি মোৰ যিহেতু ঘৰলৈ আলহী আহিবলগীয়া আছিলে, সেয়ে মই সোনকালে অলপ গুচি আহিলোঁ। আজি মিনি ব্লগটো ইমানতে সামৰিছোঁ।